আদি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমাৰ আদি মইনে কৰিছে এইটো চুব নাপায়। আদি চুব নাপায়। আদি এনেকৈ কৈছা কৰি দিয়া আদি এইফালে আহা কৈ দিয়াচোন এতিয়া আপোনাৰ ভালনে আপুনি কি কৰিছে? আপুনি দুষ্ট কৰিছে নেকি? নাই কৰা। আপুনি দুষ্ট কৰিছে বোলে। আপুনি বোলে দুষ্ট কৰিছে হয় নেকি? আদি বাবাই বোলে দুষ্ট কৰিছে হয় নেকি? আদি কি চাইছা তুমি? এনেকৈ কৈছ নহয় আদিয়ে মই আজি এনেকৈ মানে তলত বহি পেলাই আমি খেলি আছোঁ দেই ন আদি আমি তলত বহি খেলি আছোঁ ন বেটা? আদি সেইটো নহয়। মই নহয় বুলি কৈছোঁ নহয়। বান্দৰটোৱে কেনেকৈ কৰে? ভালকৈ দেখুওৱা কেনেকৈ কৰে? ক'ত ওলায় বান্দৰটো? ক'ত ওলায়? কেনেকুৱা? আৰু জেঠী ক'ত ওলায়? জেঠী ক'ত? ক'তে? সেইটোতো বান্দৰে কৰে। এবাৰ নাচি দিয়া, এবাৰ ডান্স কৰি দিয়াচোন। ভালকৈ নাচা। থিয় হৈ পেলাই নাচা বাৰু। তুমি থিয় হৈ পেলাই নাচা। আদি থিয় হৈ পেলাই নাচি দিয়াচোন এবাৰ। নহয় থিয় হৈ পেলাই নাচা। থিয় হৈ পেলাই নাচি দিয়া। আদি সিফালে নাযায়। মই জমকি দি কৈ দিছোঁ কিন্তু দেই আজি আদি মোক খং উঠিছে। তুমি দুষ্ট কৰিছা। কি কৰিছা আদি? মই কৈছোঁ না খং উঠিছে বুলি। কি কৈছে? মই খং উঠিছে। আকৌ সেইফালে গৈছে। দিছা এবাৰ হাঁহি দিয়া ভালকৈ। কেনেকৈ হাঁহে এইফালে চা। এইফালে আদি এফালে কেনেকৈ হাঁহে ভালকৈ হাঁহি দিয়া। হাঁহি দিয়া না তুমি। ডান্স এটা কৰি দিয়া।
নহয় তেনেকৈ নহয়, ভালকৈ থিয় হৈ পেলাই নাচা। অঁ এতিয়া ডান্স কৰা। অঁ কি হ'ল আকৌ? অঁ ডান্স কৰি দিয়া, ডান্স কৰি দিয়া। আদি এইফালে এইফালে। অঁ বুঢ়া মানুহটো কেনেকৈ আহে বাবা? দেখুৱাই দিয়া বুঢ়া মানুহ কেনেকৈ যায়। আদি আদি হাঁহি দিয়া বা। মোৰ চশমাযোৰ নাভাঙিবা, হাঁহি দিয়া বা। এবাৰ হাঁহি দিয়া, হাঁহি দিয়া আকৌ। ঐ ঐ ঐ ঐ মোৰ চশমা লৈ ক'ত? মোৰ চশমা আনা, আনা মোৰ চশমা আনা। দিয়ে এই চশমা ভাঙিব মোৰ। মই কৈ দিছোঁ কিন্তু মোৰ খং উঠিব, কিন্তু মোৰ খং উঠিব। অ' বাবা, অ' বাবা ধুনু। বুঢ়া মানুহে কেনেকৈ খোজকাঢ়ে? এই বুঢ়া মানুহে কেনেকৈ খোজকাঢ়ে দেখুৱাই দিয়াচোন এবাৰ। খোজকাঢ়ি দেখুৱাই দিয়া। এই খোজকাঢ়ি দেখাই দিয়া। বান্দৰটোৱে কেনেকৈ কৰে এনেকৈ চা। আদি আদি বুঢ়া মানুহে কেনেকৈ খোজকাঢ়ে দেখুৱাই দিয়া এবাৰ বাবা। দেখুৱাই দিয়া বুঢ়া মানুহে কেনেকৈ খোজকাঢ়ে। অঁ বুঢ়া মানুহে কেনেকৈ খোজকাঢ়ে দেখুৱাই দিয়া। বুঢ়া মানুহে কেনেকৈ খোজকাঢ়ে দেখুৱাই দিয়া। সেই নেজানেই আদি। আদিয়ে ডেন্সো মাৰিব নাজানে। সেইটো তেনেকৈ বান্দৰেহে কৰে। অঁ বান্দৰে কেনেকৈ কৰে? খাওক বুলি কৰে। আৰু তুমি কেনেকৈ হাঁহা? তুমি এবাৰ হাঁহি দিয়াচোন। আদি এইফালে এইফালে এইফালে। বুঢ়া মানুহে খোজকাঢ়ে কেনেকৈ? তুমি ডান্স এটা মাৰি দিয়া, ডান্স এটা মাৰি দিয়া। ঢিনকি ঢিচু ঢিচকি ঢিচু ডেন্স এটা মাৰি দিয়া। এতিয়া হাঁহি দিয়াচোন তুমি অকণমান। তুমি অকণ হাঁহি দিয়া এতিয়া। হাঁহি দিয়াচোন। কেনেকৈ হাঁহে আদিয়ে? আদিয়ে হাঁহিব নাজানে। মা চশমা শেষ এইযোৰ। কি যে কৰি থাকে ল'ৰাটোৱে। ক'ত এফালে ধৰিব ৰ, ধৰিব ৰ, ধৰিব ৰ সেইটোতে। বুঢ়া মানুহে কেনেকৈ খোজকাঢ়ে? আদি ডান্স অকণ মাৰি দিয়া মতে। এই আদি বেয়া ল'ৰা, মই কথা ক'লে নুশুনে। সেইফালে জেঠী আছে, ধৰক ধৰক জেঠী আছে এইফালে। জেঠীয়ে ধৰক দিয়ক, ধৰক ধৰক দিয়ক জেঠীয়ে ধৰক। জেঠীয়ে ধৰক।
ধৰক জেঠিয়া ধৰক খাওক জেঠিয়া যদি আদিৰ ভিডিঅ'কেইটা ভাল লাগিছে তাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব আৰু তাৰ এটা পেজ আছে তাতো ফ'ল' কৰি দিব।